যিহেতু এইকেইদিন মই পাকঘৰৰ দায়িত্বত আছিলোঁ, সেইকাৰণে ভাবিলোঁ যি বনাওঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। দেউতাই দুটা মাছ আনিছিলে, এটা ৰৌ পোৱালি আৰু আনটো মিৰিকা। ধুনীয়াকৈ মাছ দুটাক মৰম কৰি চুমা এটা খাই মই লাগি গ'লোঁ সিহঁতক কাটাত, আৰু খুৰীয়ে মোক ভিডিঅ' কৰি দি আছিলে দেই। তাৰপিছতে ধুনীয়াকৈ লাল চাহ একাপ বনাই ক্ৰীম বন এটাৰ সৈতে খাই লৈছোঁ, মাইণ্ডটো যাতে ফ্ৰেছ হয়, আৰু মই মোৰ কামত লাগি গ'লোঁ। যিহেতু আজি মাছৰ জোলখন পোৰা বেঙেনাৰ সৈতে বনাম, প্ৰথমতেই মই বেঙেনাটো পুৰি লৈছোঁ, আৰু মাছ ফ্ৰাই কৰি থকা দেখুওৱা নাই আৰু ৰেচিপি ভিডিঅ' হিচাপে দিয়া নাই যিহেতু। আৰু মই সেয়া তেলতে দি দিলোঁ পিঁয়াজ, জলকীয়া আৰু আদা নহৰু। ইয়াতে মই পেকেট মছলা একো ব্যৱহাৰ কৰা নাই, বিলাহী দিছোঁ আৰু হালধি দিলোঁ। তাৰপিছতে পোৰা বেঙেনাখিনি দি ভাজি আৰু মই ইয়াতে আলুও দি দিছোঁ। আলুটো অপশ্যনেল হয়, আপোনালোকে নিদিলেও কোনো কথা নাই। আৰু গৰম পানী দিলোঁ, সোৱাদ অনুসাৰে নিমখো দিলোঁ। মাছখিনি দি উতল অহাৰ পাছতে শেষত মই ধুনীয়াকৈ দি দিছোঁ ইয়াত ধনিয়া। আৰু এইফালে মই খাবলৈ ধুনীয়াকৈ বাঢ়িও ল'লোঁ। বেলেগ একো বনাই থকা নাই, অকল মাছৰ জোলখনেই বনাইছোঁ। বিৰাট টেষ্টি আছিলে, আপোনালোকেও ট্ৰাই কৰি চাব পোৰা বেঙেনাৰ সৈতে মাছৰ জোল।